আজি আমি গৰৰ মাছ পোৰা খাম আৰু সেই কাৰণে কলভাত কাটিব আহিছো কি কৰি আছা তই আৰু এই খাদ্য প্ৰণালীটোৰ বাবে প্ৰথমতে ডেড বডি কেইটা এনে ধৰণে খলাত গাঠি লম দে ধৰ ভালকে ধৰ এইজনী আকৌ খালৈতে বৰশী বাই আছে নহয় মৃত্যুৰ পূৰ্বে মাজনীৰ আকৌ শেষ ইচ্ছা আছিল এপাক কঁকাল ভাঙি নাচাৰ সেই সুযোগটো প্ৰদান কৰিলো দিয়ক আৰু এইপিনে আকৌ সাঁতুৰিব নজনাৰ ফলত পানীতে ডুবি মৰা মাছজনীক মালতীয়ে দি আছে চিপিআৰ জিন্দা হৈ উঠক বুলি ये अब कभी नहीं उठेगी बहन क्योंकि ये टपक गया হলৌ উঠিল টকৰ গছত লগাই সদমদৌ যৌকে সৰিল নিয়ৰ হল জলজপ প্ৰথমতে জীৱনটো সহজ সৰল আৰু শান্তিৰ থাকে কিন্তু কিছুমান মানুহৰ আবিৰ্ভাৱৰ ফলত জীৱনৰ সূত্ৰই সলনি হৈ যায় ৰিহা দেখো জেচা মালিক বৈছে এই কুত্তা এইখিনিতে লিঅ'ৰ আৰু মোৰ কণ্ডিশ্যনটো ছেম হৈছে কিয়নো আমি বহুত সহজ সৰলভাৱে শান্তিত আছিলো তাৰ মাজত হঠাৎ এটা প্ৰাণীৰ আবিৰ্ভাৱ হয় আৰু গোটেই জীৱনৰ সূত্ৰ সলনি হৈ যায় আৰু এইখিনিতে বিশেষভাৱে মন কৰিবলগীয়া কথাটো হ'ল যে হুৰ হুৰ চাবা শ্লোগানেৰে মালতীয়ে ল'লে আদিম যুগৰ চিকাৰীৰ ৰূপ काहे करते हो ऐसा सलाम नाम की कोनो चीज है कि नहीं जिस तरह से जीवन में गांधी जी वाला हरे पत्ते की जरूरत है ठीक उसी प्रकार खाने में भी धनिया पत्तों की जरूरत है এইবিলাক ধনিয়া চনিয়া আমি কিনি নাথাকো আমাৰ নিজৰে বজাৰ আছে যেতিয়াই লগা হয় তেতিয়াই উঘালি লৈ গলে হ'ল এতিয়া আহো ৰেচিপিটোলৈকে ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েন্টটো প্ৰথমতে খলাত গাঠি লৈ 120 ডিগ্ৰী প্ৰি হিটেড অভেনটোৰ ভিতৰত এনেদৰে সোমাই দিওঁ অভেনটো বহুত বেছি ৱাটাৰ হয় সেইকাৰণে তাপটো বেছি মাজে মাজে চেক কৰি থাকিব লাগে এনেধৰণে এই মানে অভেনটো মাজে মাজে অকণমান কানেকশ্যনৰ কাৰণে অসুবিধা কৰে যদিও ফুৱাই দিলে আকৌ আগৰে নিচিনা হয় ভালে হয় অভেনটো বেয়া নহয় গুৱাহাটী মহানগৰীৰ পৰা কিনি আনিছো চৌকা ব্ৰেণ্ডৰ হয় বহুত দামী ব্ৰেণ্ড হয় এইটো মানে যি বস্তু লোৱা যায় ভাল ব্ৰেণ্ডৰে ল'ব লাগে এয়া চাব পাৰে মাছটো মানে বেছি টাইম হোৱা নাই 2 মিনিটৰ ভিতৰত হৈ গৈছে সেইটো বেলেগ কথা বাৰু মাজে মাজে অভেনটো চেক কৰি থাকিব লাগে ভালদৰে কাম কৰি আছে নে নাই ঘৰৰে মুৰ্গীজনীৰ পোৱালি কেইটাৰ 1.5 মহীয়া বাৰ্থডে আহি আছে ভাবিছো এবাৰ বেলেগ ধৰণে পালন কৰিম বিগ ব্ৰেকিং নিউজ ই মাত্ৰ উৎপাতৰ বাবে টিকুক জেলত থোৱা হৈছে অনিৰ্দিষ্ট কাললৈকে বৰ ডাঙৰ কথা হৈছে চঞ্চল মনৰ মালতীজনীয়ে আকৌ সুবিধা পালে স্থান কাল পাত্ৰ এটাৰ প্ৰতিও লক্ষ্য নাৰাখি মুজৰা আৰম্ভ কৰি দিয়ে আজি গৰৈ মাছ পোৰা দিব ভাতৰ লগত খাজি গোলাপ ফুল কাইটৰ ভয়ত নিচিঙো বুলি কাইটৰ ভয়ত আকৌ মাছ খোৱা বন্ধ নহয় দেই বিশেষভাৱে মন কৰিবলগীয়া কথাটো হ'ল যে পানীৰ ভয়ত মেকুৰীয়ে মাছ নোখোৱাকে নাথাকে ইয়াতে মেকুৰী মানে মই মানে মেকুৰী তো আকৌ এতিয়া কি মই কাইটৰ ভয়ত গৰৈ মাছ পোৰা নোহোৱাকে থাকিম আৰু বাৰু এই মাছ পোৰাখনৰ বাবে কিন্তু আপুনি নিমখ আৰু জলকীয়া শক্তি আৰু সামৰ্থ্য অনুযায়ীহে ব্যৱহাৰ কৰিব কাৰণ কিয় এটাও যদি বেছি হয় তেতিয়াহ'লে খোৱা যেন হৈ যাব আৰু ইয়াৰ লগে লগে মালতীৰ এই ভীমৰ নিচিনা ভাতৰ গঢ়া কেইটাৰ সৈতে আজিৰ ভিডিঅ'টিৰ সমাপ্তি বাই বাই